বিহালী সমষ্টিত উন্নয়নৰ গতি অদম্য আৰু অপ্ৰতিৰোধ্য। সমষ্টিটোত সৰ্বাংগীন উন্নয়নে সামৰি লোৱা লহৰক আৰু অধিক ক্ষিপ্ৰতৰ কৰি তুলি বিহালী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই শনিবাৰে বাঘমাৰা মণ্ডলৰ অন্তৰ্গত ৰতুৱা, জোৰাবাৰী আৰু মোনাবাৰী গাঁও পঞ্চায়তৰ বিভিন্ন অঞ্চলত বিধায়ক পুঁজিৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া 7টাকৈ জনকল্যাণমুখী আঁচনিৰ কামৰ শুভাৰম্ভণি আৰু আধাৰশিলা স্থাপন কৰে। পৰৱৰ্তী সময়ত বিজেপিৰ নীতি আদৰ্শ তথা মন্ত্ৰী মহোদয় সবল নেতৃত্বৰ প্ৰতি আকৰ্ষিত হৈ জিঞ্জিয়া পঞ্চায়তৰ কংগ্ৰেছ আৰু বিভিন্ন দল সংগঠনৰ ৭৩গৰাকী লোকে যোগদান কৰে আৰু গোৰ্খা ছাত্ৰ সন্থাৰ বাঘমৰা আঞ্চলিকৰ বিষয়ববীয়াসকলে লগ হৈ বিভিন্ন সমস্যা দৰ্শাই এখন স্মাৰক পত্ৰ মন্ত্ৰীগৰাকীক প্ৰদান কৰে। আমাৰ কনিষ্ঠ অভিযন্তা আছে, এই কামটো আমাৰ যিগৰাকীকে মই আৰু সমূহ ৰাইজক মই অনুৰোধ কৰিছোঁ যে কামটো খুব ভালভাৱে কৰিব লাগে। মন্দিৰৰ কাম 3 লাখ টকা আবণ্টন দিয়া হৈছে, এতিয়া 75% চৰকাৰে মুকলি কৰি দিছে। 75% কাম কৰাৰ পিছত বাকী 25% মুকলি কৰি দিয়া হ'ব। এই মোনাবাৰী বস্তি যি 2001 চনৰ যি ছবি, সেইটো সময়ত আমি নিৰ্বাচন খেলিবলৈ এই গাঁৱলৈ আহিছিলোঁ। ইয়াত নিউ লাইন আৰু নতুনলৈকে যোৱা ৰাস্তা। বিশ্বনাথৰ পৰা পলাশ প্ৰেমৰ ৰিপৰ্ট, কামৰূপা নিউজ।